নমস্কাৰ, মই মৰিন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম মই কম্পেক্ট পাউডাৰ কেনেকৈ বনাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰাকৈ। আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাই আহিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, যাতে মই বনোৱা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পায়। ইমান ৰ'দ দিছে মানে নহয়, সেইকাৰণে কম্পেক্ট পাউডাৰ বনাম। সেইকাৰণে ৰ'দতে আপোনাৰ এইটো আপলোড কৰি থৈছোঁ মই। আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাক লাগিব এই বাক্সা এটা। এই বাক্সাটো মোৰ ভাঙি গ'ল ধোৱাতে। আৰু কফি পাউডাৰ এক পেকেট মানে কফি পাউডাৰ ঘৰত যি আছে সেয়ে দিব পাৰিব। আৰু মই 10 টকীয়া এই পেকেট লৈ আহিছোঁ। আৰু এটা বেবী পাউডাৰ মানে আপোনালোকে যি পাউডাৰ ব্যৱহাৰ কৰে সেয়ে দিব, কাৰণ বেবী পাউডাৰটোত বেছি কেমিকেল নাথাকে। মই সেইকাৰণে এইটো ইউজ কৰিছোঁ। আৰু এটা লিকুইড লাগিব আৰু বাতি চামুচ ভাত। এতিয়া এইটোত আমি ভৰাই দিম। ৰ'দত দি থলোঁ। এতিয়া ৰ'দত দিলোঁ, কেনেকুৱা হয় নাজানো, আজি প্ৰথম বনাইছোঁ। আৰু ৰ'দটো গ'লে অলপ শুকালেহে দেখুৱাম। এতিয়া এটা বাৰ্থডে আছে, বাৰ্থডে খাবলৈ যাওঁ। বাৰ্থডেটো খাই আহি আপোনালোকক দেখুৱাম কেনেকুৱা হয়। আৰু এতিয়া বাৰ্থডেত গৈ আছোঁ। আৰু দাদাৰ লগতে আহিলোঁ। আজি যাৰ বাৰ্থডেত আহিছোঁ তেওঁৰ মমায়েক হয়। ফাইনেলি আমি বাৰ্থডে খাবলৈ আহিছিলোঁ যি তেওঁলোকৰ ঘৰ পাই গ'লোঁ। আৰু এতিয়া চেণ্ডেলযোৰ সলকাই ল'লোঁ আৰু সলকাই পেলাই ভিতৰলৈ সোমাই যাওঁ বলক। ইমান ৰ'দত আৰু এতিয়া আমাক চাহ দিলে। আৰু ইয়াতে কেক কাটিব, এনেকৈ হেপী বাৰ্থডে মাৰি দিছে আৰু বেলুন চেলুন আলৈছে আৰু এনেকৈ। আৰু এইটো কেক কাটিব, সেইকাৰণে ইয়াতে ৰেডি কৰি থৈছে। আৰু এনেকৈ কেকটো মম চম জ্বলাই ৰেডি কৰিলে।
পাইছোৱে আমি তাই মাংসৰ গন পাই পুৰা খাই খাওঁকে আছোঁ কচু খোৱাই নাই উঠিলোৱে এতিয়া ভাত খাওঁ আৰু ঘৰত যাওঁ সোনকালে খাই লৈ ঘৰত যাই আছোঁ আৰু মাইনাটোক আনাৰ কাৰণে সোনকালে গুচি আহিলোঁ ভাতকেইটা খাইকে গুচি আহিছোঁ পুৰা আৰু আপোনালোকে ভিডিঅ'বোৰত ইমান মৰম আশীৰ্বাদ দিছে তাৰ বাবে আপোনাক সকলোকে মই ধন্যবাদ জনালোঁ এতিয়া গৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিম মানুহে চাই চাই ভাবি আছে এই পাগলা নেকি কেনেকৈ ভিডিঅ' কৰি আছে কাৰ লগত কথা পাতি আছে বা আকলা আকলি সেনেকৈ ভাবি আছে সকলোৱে চাই আছে এই আহি পালোঁ মাত্ৰ আৰু কাপোৰখিনি সলাইছোঁ মোক ধোৱাই নাই এতিয়া কম্পিউটাৰখিনি চাওঁ বলক কেনেকুৱা হৈছে এইখিনি এতিয়া গুচাম আৰু এইখিনি প্ৰথমতে গুচাই লৈছোঁ আৰু এতিয়া এইখিনি গুচাম ইয়াত লগাই দেখাম হাতত এই চাওক হাতত লগাই দিলোঁ মই চাওক কি ধুনীয়া হৈছে তৈয়াৰ হৈ গ'ল ভিডিঅ'টো কেনেকুৱা লাগিছে চাই জনাবচোন আৰু ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু আপোনাৰ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ ভিডিঅ'টো সকলোৱে চোৱাৰ কাৰণে আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়া মই বিদায় ল'লোঁ